হেল্ল' এভৰিৱান, আজি মই শিৱসাগৰলৈ বুলি ৰাওনা হৈছোঁ। প্ৰথমতে বালাজী মন্দিৰ দৰ্শন কৰিলোঁ। এয়া হৈছে বালাজী মন্দিৰৰ গেট। বালাজী মন্দিৰ আহি পালোঁ। এইটো হৈছে বালাজী মন্দিৰৰ গেট। আৰু এয়া ভিতৰলৈ বুলি সোমালোঁ। যদি আপোনালোকে বালাজী মন্দিৰ আহি পোৱা নাই, দেখি পোৱা নাই, তেনেহ'লে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰে। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা দেখিবলৈ কিবা ভাল লাগিছে। চাওকচোন, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব দেই। লগৰজনী পিছফালৰ পৰা মোবাইলটো ধৰিছে, চ' ভিডিঅ'টো অলপ লৰি আছে, তথাপিও যেন ভিডিঅ'টো নোচোৱাকৈ নাথাকে। চাওকচোন, ইমান ধুনীয়াকৈ গাড়ীবিলাক লাইনকৈ ৰাখিছে, ইমান ধুনীয়া পৰিৱেশ। যদি আপোনালোকে দেখা নাই কোনোবাই, তেতিয়াহ'লে আহিব পাৰে, আৰু যদি কোনোবাই দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰে। এয়া চাওকচোন, মেইন গেটটো বহুত দূৰত আছে আৰু এইফালে এওঁলোকে চাফাই কৰি আছে গছপুলিবিলাক। এই বালাজী মন্দিৰৰ এৰিয়াটো মানে বহুত ডাঙৰ হয়, যিহেতু 5-6খনমান গেট আছে। তাত মাজৰ গেটখনেৰে ভিতৰত প্ৰৱেশ কৰিব লাগে। চাওকচোন আপোনালোকে ভিডিঅ'টো বাৰু, আৰু কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইটো হৈছে মেইন মন্দিৰৰ গেটটো। এইফালে ভিতৰত প্ৰৱেশ কৰিব লাগে। যিহেতু 5-6খনমান গেট আছে, এইখন হৈছে মেইন মন্দিৰ, সোঁমাজত আছে। আৰু পৰিৱেশটো চাওকচোন, ইমান মনোমোহা পৰিৱেশ। আৰু এয়া বাইদেউ ফটো উঠিবৰ কাৰণে ৰেডি। ফটো মাৰ বোলে। ফটো উঠিবৰ কাৰণে ৰেডি হৈ আছে। বাইদেউকো এবাৰ দেখুৱাই দিলোঁ। মন্দিৰৰ পৰা এতিয়া যাব ওলাইছোঁ, যিহেতু অলপমান জিৰণিৰ কথা আছে, ৰ'ব লাগিব। আৰু একো ভাত তাত খোৱা হোৱাই নাই, চাহ খালোঁ মাত্ৰ। আৰু মই দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু এতিয়া যামেই। আমি 7:30 বজাত গাড়ী আছে, তাতে মানে কি আৰু য'ত বাছ ষ্টেণ্ড, তাতে ৰ'ব লাগিব অলপ। হৈছে বালাজী মন্দিৰৰ পাৰ্ক, ইমান ধুনীয়া। এইবিলাক মানুহ বহুত আহিছে, ইমান ধুনীয়াকৈ চাওকচোন। আৰু বনখিনি চাওক আপোনালোকে, ইমান ধুনীয়া। বাকী লগৰবিলাকো আহিছে, তেওঁলোক তাতে বহি আছে, মই দেখুৱাই দিছোঁ। আৰু ময়ো দুখনমান মন্দিৰৰ পৰা যাব ওলালোঁ। যাবৰ টাইম হ'ল, যিহেতু 7:30 বাজিলে বাৰু। ভিডিঅ'টো আজি ইমানৰ পৰাই সামৰিছোঁ, ধন্যবাদ।